ঐ এইটো কি ঘৰ ঐ? এইটো পুৰণা মহল হয়। এই ঘৰটোৰ আগতে এহাল বুঢ়া বুঢ়ী আছিলে। এই ঘৰটোত অকল বুঢ়া বুঢ়ীহালেই নাছিলে, লগতে পুতেক এটাও আছিলে। কিন্তু পুতেকে বাহিৰত কিবা চাকৰি পালে, সেইবাবে গুচি গ'ল বাপেক মাককে হেৰি। পুতেকটো যি গ'ল গ'ল, এইটো ঘৰত আজিলৈকে প্ৰৱেশ নকৰিলে। ল'ৰাটোৰ মাক বাপেকে বোলে পুতেকক আহিব বুলি অপেক্ষা কৰোঁতে এই ঘৰটোতে ঢুকাই থাকিলে। সেই ঘৰটোত আজিলৈকে কোনোৱেও নাযায়। তাৰ বাপেক মাক ঢুকালে। এইটো ঘৰত আগত নোসোমোৱাৰ কি কাৰণ? এইটো ঘৰত সোমালে কি হয়নো? আৰু বেলেগতো থাকিব পাৰে এইটো ঘৰত। এইটো ঘৰত থাকিব নোৱাৰে নহয়। এইটো ক'লো কি পুৰণা মহল বুলি কৈছো নে নাই? মানে পুৰণা মহল মানে এইটোৱেই যে এইটো ঘৰৰ ভিতৰত এই বুঢ়া বুঢ়ীহালৰ আত্মা আছে। কিবা আত্মা চাত্মা থাকিব পাৰে নেকি? আৰু বুঢ়া বুঢ়ী হাল মৰি গ'ল তাতে আত্মাটো আকৌ কেনেকে সোমাই থাকিব তাত? তই এইবিলাক বুজি নাপাওঁ। ইয়াত আত্মা আছে, সেইকাৰণে কোনো নাযায়, আমিও নাযাওঁ। এইবিলাক কোনোবাই ক'লে বুলিয়ে তই মানি ললি আৰু। ব'ল সেইটো ঘৰত সোমাই আজি তহঁতক দেখা দিওঁগৈ কোন আছে। মই নাযাওঁ কিন্তু দেই। ময়ো নাযাওঁ এইটো দেই। এইটো ঘৰত যে একো নাই, মই আজি তহঁতক প্ৰমাণ কৰি দেখাই আছো। একো বস্তুৱেই নাই। তহঁতে মোৰ কথা বিশ্বাস নকৰ নহয়, আজি মই তহঁতক দেখাইহে এৰিম। সৰ্বনাশ হ'ল। সি দেখোন ভিতৰতে সোমাই। মই সোমাওঁ, আজি সি পাব মছলা। তই সহ্য ঐ। আপুনি ইয়াত? মই। তুমি কোন? মই এইখন গাঁৱৰে হয়। হয় নেকি? আপুনি কেনেকে জীয়াই আছে বাৰু? মানে? আপোনাৰ মুখত শুনা পাইছিলো আপুনি বোলে ঢুকালে, আৰু আইতাও বোলে ঢুকালে। হয় নেকি? তোমাক কোনে ক'লেনো? মই সকলোৰে মুখৰ পৰা শুনা পাইছো। মই আহি আছো, মোৰ বন্ধু দুজনকো লৈ আহি আছো, ৰ'ব। ৰ'বা। ভয় পালো কি হ'ল? মই গৈ লৈ পেলাই আহিলো তহঁতৰ ওচৰত পালোহি। কি হ'ল? তোৰ একো নহ'ল। মই তোক দেখোন বিশ্বাসে কৰিব পৰা নাই। তই কেনেকে আহিলি? তাত কোনো ভূত চুত নাই। ককা এজন আছে, ককাৰ লগতে মাতবোৰ কৰি পেলাই আহিলো। ব'ল। সঁচা কথা কৈছনে? মই কিয় মিছা ক'ম বাৰু? ককা তাৰমানে জীয়াই আছে? ককা জীয়াই আছে। ককাৰ লগত কথা পাতি আহিলো মই। দেৰি নকৰ, ব'ল। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে চাগে, আৰু সকলোৱে সুৰক্ষিত হৈ আছে। আৰু মই এইটো ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই কেনে পালে এবাৰ জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। তাৰ বাবে আপোনালোকে মোক অশেষ সঁহাৰি জনাব। থেংক ইউ, ধন্যবাদ। বাই বাই।